দেশবাসী তথা অসমবাসী নমস্কাৰ। আজি 15 আগষ্টৰ দিনটো আমাৰ সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ এই দিনটোতে ব্ৰিটিছৰ কবলৰ পৰা আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল। অতীতত আমাৰ পূৰ্বপুৰুষসকলে যি ৰক্তপাত আৰু নিষ্ঠুৰতা সহ্য কৰিছিল, সেই কথা আমি কেতিয়াও পাহৰি যাব নালাগে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত সকলো স্বাধীনতা সংগ্ৰামীকে আমাৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। তেওঁলোকে নিজৰ প্ৰাণৰ আহুতি এই কাৰণে দিছিল যাতে আমি এখন মুক্ত ভাৰতত উশাহ ল'ব পাৰোঁ। আজি আমাৰ দেশখনে বিজ্ঞান, কৃষি, চিকিৎসা বিজ্ঞান, খেলা-ধূলা, কলা আৰু স্থাপত্যৰ ক্ষেত্ৰত দ্ৰুত গতিত নতুন উচ্চতা লাভ কৰিব ধৰিছে। হয়, কিছু সময় ধৰি কৰোনা মহামাৰীয়ে দেশখনৰ উন্নতিত বাধা প্ৰদান কৰিছে যদিও সেয়া ক্ষন্তেকীয়া। বন্ধুসকল, আজিৰ দিনটোতে আমি জাতি গঠন, উন্নয়ন আৰু প্ৰতিৰক্ষাৰ বাবে প্ৰতিশ্ৰুতি লোৱা উচিত। গান্ধীজীৰ সত্য আৰু অহিংসা নীতি আমি আমাৰ জীৱনত কাৰ্যকৰী কৰা উচিত। ভাৰতীয় সংবিধানত লিখা কথাবোৰ আখৰে আখৰে আমি সকলোৱে যাতে মানি চলোঁ, এয়াই দেশৰ প্ৰতি প্ৰকৃত সন্মান। শেষত আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। জয় হিন্দ, বন্দে মাতৰম।